Hello guys, welcome back to my channel laddu's vlog. আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈকে চাব, খুব ভাল লাগিব। আপোনালোকেও হয়তো সৰুতে এনেকৈ বকুল ফুলৰ মালা গাঁঠি খেলিছিল। তো চাওক, ভিডিওটো আপোনালোকৰ মনত পৰি যাব সৰুকালৰ কথা। এইডাল আমাৰ পদুলিত আছে বকুল গছ। আমাৰ দেউতাহঁতৰ সৰুকালৰে বহুত পুৰণি গছ, আৰু এই দুডাল নাহৰ। কি কৰি আছা? খাৰু বনাইছিলো ইয়াৰে গলত পিন্ধা, কইনা কইনা খেলছিলো এই পিন্ধি কিনে আমি আগতে। আজি তোমাৰ বিয়া নেকি? কাৰ লগত? প্ৰবীণ ভৰালীৰ লগত নেকি? তাৰ ককাক? এটা কইনা আৰু এটা সখী। তুমি মোক বিয়া কৰাবা আহিবানে? ইমান ধুনীয়া কইনা, তোমাৰ দেখোন কাণফুলি ওলাই গ'ল গোটাই। ইহঁতৰ লগত থাকিলে মনবোৰ সঁচাই বহুত ভাল লাগে। ভিডিওটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।